Hey guys, welcome back to my channel Prashmita Blog. আজি আমি যাম হৰপুকলৈ কৰখীয়া মন্দিৰলৈ এতিয়া বাজিল চাও 4:44 আৰু আমি আজি উঠিছো 4:00 তো এতিয়া ট্ৰেইন আছে ব্লক ষ্টেচনলৈ যাও এই ষ্টেচন আহি পালো আন্ধাৰ হৈ আছে পোহৰ হোৱাই নাই ষ্টেচনৰ চাৰফালে লাইট আছে হেইফালেৰে পাৰ হ'ম ইফালে ষ্টেচনৰ বেক সাইড হেইফালে ফ্ৰন্ট সাইড পাৰ হ'লে এতিয়া আমি টিকটটো লৈ লওঁ ইয়াৰ পৰা চাংচাৰি টু ট্ৰেইন আহি আছে চবে ৰখি আছে এই আহিলে ট্ৰেইনখন এতিয়া আমি ট্ৰেইনত উঠিম লাহে লাহে ট্ৰেইনখন ষ্টাৰ্ট হ'ল এতিয়া আমি যাই আছোঁ খৰবাজি আমি সৰভোগত যাম তাত সৰভোগৰ কৰখীয়া মন্দিৰলৈ তো ট্ৰেইনখন ষ্টাৰ্ট হ'ল এতিয়া আমি হয়তো 3 ঘণ্টামান লাগিব চ' 3 ঘণ্টাৰ পিছত আমি যাই পাম আমি ৰাতিপুৱা আহিছোঁ তো ইমান কুঁৱলী দিছে একো দেখাই নাপায় সেইফালে ইমান কুঁৱলী গছ গছনিবিলাক ভালকৈ দেখাই পোৱা নাই ৰাতিপুৱাই আজি বহুত কুঁৱলী দিছে এতিয়া আমি পালোঁ ৰঙিয়া ষ্টেচন এয়া ৰঙিয়া ষ্টেচন পালোঁ ইয়াতে ৰখিব ইয়াতে পেচেঞ্জাৰ উঠিব এইটোৱে হ'ল ৰঙিয়া ষ্টেচন ৰাতিপুৱা 4টা বজাত উঠি লাল চাহ খাইছিলোঁ আৰু একো খোৱাই নাই আৰু এতিয়া এই ৰঙিয়া ষ্টেচনত ৰখি পেলাই চিপছ কিনিলোঁ চিপছ কিনাওঁতে কাষৰ চিটটো মাৰা গ'ল খিৰিকীৰ কাষত চিট পাইছিলোঁ আহোঁতে এতিয়া চিটটো মাৰা গ'ল কাৰণ মানুহ উঠিলে তো চিটটো মাৰা গ'ল আমি সৰভোগ ষ্টেচন পাই গ'লোঁ এতিয়া নামি পেলাই ইয়াতে ই ৰিক্সা পায় ই ৰিক্সাত উঠি পেলাই ইয়াতে নামিলে হ'ল ই ৰিক্সা আপোনালোকে পাই যাব ইয়াৰ পৰা ডাইৰেক্ট মন্দিৰলৈ ই ৰিক্সা পাই যাব ষ্টেচনত ৰখিয়ে থাকে ই ৰিক্সাবিলাক তো আমি ইয়াতে নামিলোঁ অলপ আগবাঢ়ি যাই ই ৰিক্সা ৰখি থাকে তো ই ৰিক্সালৈ যাওঁ তাৰ পৰা মন্দিৰলৈ যাম ই ৰিক্সা এখন আপোনালোকক ডাইৰেক্ট মন্দিৰলৈ লৈ যায় আচলতে ই ৰিক্সাখন মানে 2জন মানুহ আমি তো 4জন হ'লে যাব তো এতিয়া ৰখি আছোঁ আৰু 2জন আহিলে ডাইৰেক্ট মন্দিৰলৈ যাব আমাৰ ৰিক্সাত 2জন আৰু আহি গ'ল ককা আইতা বেলেগত যাব তো আগে ককা আইতাত হাইৱে গৈ তাতে চকত নামি থৈ আমাক মন্দিৰলৈ লৈ যাব চ' ককা আইতা ইয়াতে নামিলে এতিয়া মন্দিৰৰ গেট পালোঁ আমি মন্দিৰ আহি পালোঁ মন্দিৰৰ ভিডিঅ'টো নেক্সট ব্লগত দিম